নমস্কাৰ বন্ধুসকল, মোৰ আলম ব্লগ চেনেলত মই আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মানে বহুত দিন হ'ল ভিডিঅ' বনোৱা নাই, তো আজি মানে এটা নতুন মানে ট্ৰেক্টৰ যোৱাকালি কিনি লৈ আহিছে। মই যিখন ঘৰত থাকোঁ সেই ঘৰৰ মানে মালিকটোৱে নতুন এখন ট্ৰেক্টৰ কিনি লৈ আহিছে। আৰু এই ট্ৰেক্টৰটো মোৰ কাৰণে কিনি লৈ আহিছে, মোক চলাব দিব। ট্ৰেক্টৰটো মানে চলাব দিব মানে ক'ত, মানে ইয়াতে মানে ঘৰৰ পিছত মানে অলপ বাগান এটা আছে, মধুৰিআমৰ বাগান আছে। আৰু সেই বাগানত মানে 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 ঘাঁহ চাহ আহিলে মানে হেৰি কৰিব, ট্ৰেক্টৰটো চলাব লাগে। মানে বেলেগৰ কাৰণে নহয় আৰু যে বেলেগ জাগাত হাল মাৰিব, বেলেগত কিবা টিপ মাৰিব, সেইকাৰণে নহয়। মানে অকল নিজৰ কাৰণে কিনি লৈ আহিছে 7 লাখ টকাই দি এই ট্ৰেক্টৰখন। তো বলক এতিয়া আমি আপোনালোকক মানে ট্ৰেক্টৰখন দেখাম। তো বন্ধুসকল, দেখা পাইছে সেইটো ট্ৰেক্টৰ, আৰু ব্ৰেণ্ড নিউ কালি কিনি লৈ আহিছে। একদম মালাই চালাই দি পুৰা একদম মানে পূজা চূজা কৰি লৈ আহিছে, এইটো দেখা পাইছে। আৰু এতিয়া মানে ওপৰত গৈ আছোঁ ট্ৰেক্টৰৰ, আৰু পিছফালে দেখাই দিছোঁ। এনেকুৱা হাল মৰাৰ বস্তুটো এনেকুৱা মানে আমাৰ অসমত যে আছে সেইগিলাতকৈ মানে অলপ বেলেগ, মানে এইটো বেলেগ ছিষ্টেমৰ অলপ, মানে এই ফালগিলা অলপ বেলেগ টাইপৰ। তো কিন্তু ট্ৰেক্টৰটো ভাল, ধুনীয়া, মানে নতুন ট্ৰেক্টৰ। চাওঁ, মহেন্দ্ৰ ইউভো 475DI। তো ধুনীয়া মানে কণ্ডিশ্যনৰ। আৰু ওপৰত গৈ আছোঁ এতিয়া, এইটো ৰক চাওক, মানে ওপৰত আহি গ'লোঁ ট্ৰেক্টৰটোৰ। সেইটো মই চলাম, ধুনীয়া। এইটো হেৰি আছে, মানে কি ক'ম, মানে মইতো চলোৱা নাই ট্ৰেক্টৰ কোনোদিনো, মানে সেনেকৈ বুজিও নাপাওঁ। বাইক চলাইছোঁ, বাইক চলোৱাৰ মই বহুত পুৰণা ড্ৰাইভাৰ হয়, মানে আইডিয়াটো আছে মোৰ কেনেকৈ চলাব লাগে। কিন্তু মই এইটো চাবি দিলে মানে মই চলাব পাৰিম, এইটো গেৰেণ্টি। কিন্তু এটা বস্তু বুজি পোৱা নাই মই। আৰু যদি আপোনালোকে ট্ৰেক্টৰৰ ড্ৰাইভাৰ কোনোবাই চাই আছে, মোক কমেণ্ট কৰি নিশ্চয় ক'ব এইটো বস্তুটো কি। এইটো হ'ল কি, তাৰমানে মানে এনেই ৰাস্তাত মই চলাব পাৰিম, হাল মাৰাটো বেলেগ ছিষ্টেমৰ, সেইটো জানো। কিন্তু ৰাস্তাত মই চলাব পাৰিম, টেনশ্যন নাই, মই চলাব পাৰিম। কিন্তু এটা বস্তু বুজি পোৱা নাই, আৰু সেইটো বস্তু মোক শিকাই দিয়ক। এতিয়া মানে দুটা গিয়াৰ লিভাৰ, এইটো এটা গিয়াৰ লিভাৰ, আৰু এইফালে এটা আছে গিয়াৰ লিভাৰ। তো ইয়াতে আছে এল ল, এম মিডিয়াম, এইচ হাই, এন নিউট্ৰেল, ইয়াতে আছে। এইটো বুজি পোৱা নাই, এইটো ধৰক বুজি পাইছোঁ মই। এইটো গিয়াৰ লিভাৰটো আছে, এইটো মানে 1 নম্বৰ গিয়াৰত আহিব। ইয়াতে দিলে ইয়াতে 2, 3, 4, আৰু এইটো ৰিভাৰ্চৰ কাৰণে আছে, ৰিভাৰ্চ। তো এইটো ধৰক বুজি পালোঁ। কিন্তু এইটো মানে কিহৰ, এইটো যে LMS, এইটো বুজি পোৱা নাই মানে। তো ট্ৰেক্টৰটো ভাল, চাওক কেনে লাগিছে ট্ৰেক্টৰটো। নতুন ট্ৰেক্টৰ, 7 লাখ টকাই দি কিনিছে। আৰু এইখন হৈছে ট্ৰেক্টৰৰ মানে পেট্ৰল ডিজেলৰ যিটো টেংক, সেইটো। আৰু সেইটো 16 লিটাৰ তেল আপুনি ইয়াত থাকিব। আৰু মানে ধুনীয়া, ইয়াতে মানে ৰ'ব দেখাই দিছোঁ। ইয়াতে মানে লাইট চাইটৰ আছে, নিউট্ৰেল আছে। এইটো বেটাৰীৰ মানে কম চাৰ্জ কিমান আছে, সেইটো ফুল টেংকৰ, এইটো ইয়াতে মানে ডিছপ্লে চব দিয়া আছে। আৰু 130 আছে আপোনাৰ হেৰি স্পীড। তো কেনে লাগিছে ট্ৰেক্টৰখন কমেণ্টত জনাব, আৰু মই চলাব পাৰোঁ না নাই আপোনালোকক দেখাম। যদি ভিডিঅ'টো অলপ চাই ভাল পাইছে, ভাল লাগিছে, তেতিয়াহ'লে প্লিজ এটা লাইক কৰি দিব। আৰু যদি মোৰ চেনেলটো আপুনি নতুন, তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈকে মানে টাটা বাবাই। আৰু কথা, চেনেলটো ছাবস্ক্ৰাইব কৰিব। নতুন ভিডিঅ', মই ট্ৰেক্টৰ কেনেকৈ চলাওঁ, নতুন ভিডিঅ' চোৱাৰ কাৰণে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। আজিলৈকে মানে টাটা বাবাই।